নমস্কাৰ, মই মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা বেলেগহে ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। যিহেতু কাতি বিহু আহি আছে, সেইবাবে ভাবিছোঁ আপোনালোককো অকণমান ৰেচিপিটো দেখাওঁ। কেনেদৰেনো মই ৰেচিপিটো তৈয়াৰ কৰিছোঁ। আৰু কাতি বিহু যিহেতু বঙালী, সেইবাবে ভাবিলোঁ মিঠাইকে কেইটামান বনাওঁ। সেইবাবে মিঠাইকে বনাইছোঁ আৰু আপোনালোকৰ লগতো ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। এয়া মিঠাইটোৰ বাবে মই নাৰিকল কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া মিক্সিত দিম। এয়া নাৰিকলখিনি মই মিক্সিত পিচি লৈছোঁ। এয়া চাহ খোৱা কাপেৰে মই একাপ চুজি লৈছোঁ। এয়া মই চুজিখিনি অকণমান গৰম কৰি লৈছোঁ আৰু ময়দাখিনি মই এনেদৰে ভালদৰে মঠি ল'ম। এতিয়া ইয়াত মই অলপ ৰিফাইন তেল দিছোঁ আৰু গৰম পানীৰে মঠিছোঁ মই। এয়া মোৰ ময়দা লাডু হৈ গ'ল। এনেদৰে মই মঠি ল'লোঁ আৰু এতিয়া মই 10 মিনিটৰ বাবে ঢাকি থৈ দিম। চাহ খোৱা কাপেৰে মই 2 কাপ চেনি দি লৈছোঁ। এয়া চেনি আৰু নাৰিকলখিনি প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াৰ লগত ভাজি থোৱা চুজিখিনি এড কৰি দিম। মই বহুত বেছি ভাজি লোৱা নাই, অলপ জেকা জেকা টাইপত লৈছোঁ। বেছিকৈ ভাজি ল'লে অলপ খুৰখুৰীয়া টাইপৰ হৈ যায়। সেইবাবে মই বেছিকৈ ভাজি লোৱা নাই। হেৰি কৰি ল'ম, বেলি ল'ম। এয়া মই এনেদৰে বেলি লৈছোঁ। পাতলকৈ বেলি ল'ব, ডাঠকৈ নেবেলিব। ডাঠকৈ বেলিলে খাবলৈ বেয়া হ'ব। এয়া মই ফাৰ্ষ্টত এনেদৰে পিঠাটো দি নাৰিকল ওপৰত দি লৈছোঁ। এয়া মই ফাৰ্ষ্টত মই এনেদৰে কৰি লৈছোঁ। ধুনীয়া হৈ গৈছে চব। ভালকৈ দিব, অলপ সৰহকৈ ভৰাব, নহ'লে খালী খালী হৈ যাব। এয়া এইবাৰ গোটেইকেইটা কৰি লওঁ, তাৰপিছত চব খাম। এয়া মোৰ কাচ পিঠা ৰেডি হৈ গৈছে। তাৰপিছত এতিয়া মই পুৰিম। আৰু এই পিঠাটো আমাৰ এইফালে খাচ পিঠা বুলি কয়। তাৰপিছত ঠাই অনুসৰি হয়তো নাম বেলেগো হ'ব পাৰে। এয়া এইফালে তেল গৰম কৰি লৈছোঁ। তেল গৰম হোৱাত মই এতিয়া পিঠাটো দি দিম। দিওঁতে আপোনালোকে পিঠাটো ল' ফ্লেমত দিব, হাই ফ্লেমত নিদিব। হাই ফ্লেমত দিলে জ্বলি যায়। এয়া মোৰ পিঠা প্ৰায় হৈ গৈছে, দেখিছোঁ আপোনালোকে। এয়া ইমানটোতে মই ৰখাই থৈ দিছোঁ। আপোনালোকে ইয়াতকৈ অকণমান ৰঙা কৰোঁ বুলি ভাবিলে কৰি ল'ব পাৰে। এয়া মোৰ সাজ পিঠা ৰেডি হৈ গ'ল, আপোনালোকে দেখিছে। আৰু এইকেইটা মই অকণমান বেছি ৰঙা কৰি থৈছোঁ। এইকেইটা এনেদৰে থ'লেও আপোনালোকে খাওঁ বুলি ক'লে খাব পাৰে। মই ভাল পাওঁ কাৰণে এনেদৰে থৈছোঁ।
আৰু এইবাৰ মই খুৰমা বনাবৰ বাবে ময়দা চাহ খোৱা কাপেৰে এয়া একাপ দি লৈছোঁ আৰু একাপ দি দিছোঁ। একাপ 2.5 কাপ লৈছোঁ মুঠতে মই। আপোনালোকে কমকৈ বনাওঁ বুলি ভাবিলে কমকৈ ল'ব, একাপেও হ'ব, কমকৈ ল'ব। কিন্তু মই অকণমান বেছিকৈ বনাইছোঁ, সেইবাবে মই 2.5 কাপ লৈছোঁ। আৰু মই এয়া ইমানখিনি বেকিং দি লৈছোঁ। আৰু এয়া মই অকণমান নিমখ দি লৈছোঁ। তাৰপিছত এতিয়া মই তেল দি দিম। যিমানেই তেল ধুনীয়াকৈ দি মঠি ল'ব সিমানেই খুৰমাখিনি ভাল হ'ব। এয়া দেখিছে মই কিমানকণ তেল দিম। 3 চামুচমান দিব প্ৰায়। মই অকণমান বেছিকৈ দিছোঁ। আৰু এতিয়া মই তেলখিনি দি এনেদৰে গোটেইখিনি মিক্স কৰি সানি ল'ম। আৰু মই এয়া তেলৰ লগত সানি লৈছোঁ, পুৰা ধুনীয়াকৈ হৈ গৈছে। আৰু আপোনালোকে এটা মন কৰিব কথা, এইখিনিতে এনেকুৱা হ'ব লাগিব, লাডুটো এনেকৈ কৰি এনেকৈ ভাঙিব পৰা হ'ব লাগিব, তেতিয়া জানিব ধুনীয়াকৈ মঠা হৈ গৈছে। মই তেল অলপ সৰহকৈ দিছোঁ, যিহেতু মোৰ ময়দা অলপ সৰহ। আৰু 1 কাপ ল'লে আপোনালোকে 3 চামুচ তেল দিলেই হৈ যাব, কিন্তু মই 2.5 কাপ লৈছোঁ যিহেতু, সেইবাবে মই তেল অলপ সৰহকৈ দিছোঁ, ৰিফাইন। এয়া দেখিছে এনেদৰে হৈ গৈছে ধুনীয়াকৈ। এতিয়া ভাঙি দিছোঁ, এনেকুৱা হৈ গৈছে। আৰু এতিয়া মই পানী অলপ অলপকৈ দি মঠি থাকিম। পানী কিন্তু একেবাৰেই নিদিব, অলপ অলপকৈ দি থাকিব। পানী একেবাৰে দি দিলে ঢিলা হৈ যাব পাৰে, ঢিলা হৈ গ'লে অলপ দিগদাৰ হ'ব। এয়া মই পানী অলপ অলপকৈ দি এনেদৰে মঠি লৈছোঁ। অকণমান অকণমানকৈ দিব আপোনালোকে। এয়া মঠি আছোঁ। এনেকৈ মন কৰিছে নিশ্চয়। মই পানী একেবাৰে দি দিয়া নাই, লাহে লাহেকৈ দিছোঁ, অলপ অলপকৈ। এয়া খুৰমাৰ বাবে মোৰ লাডু ৰেডি হৈ গৈছে। এয়া কোমল হৈ আছে পূৰা, প্ৰায় চাওক আপোনালোকে। আৰু মই এতিয়া ইয়াক 15 মিনিটৰ বাবে ঢাকি ৰাখি থ'ম। এয়া মোৰ ময়দাৰ লাডু পূৰা হৈ গৈছে। এতিয়া 15 মিনিট হোৱাৰ পিছত মই এনেদৰে লৈছোঁ। মই আৰু অলপমান সেনেকৈ মঠি ল'ম। আকৌ এনেদৰে মঠি লৈছোঁ, আকৌ অকণমান মঠিম, বেছি নহয়। এয়া হৈ গৈছে, দেখিছে আপোনালোকে কিমান কোমল হৈছে। এয়া আৰু এয়া দেখিছে আপোনালোকে, মই 1, 2, 3, 4টা লাডু এনেদৰে ভাগ কৰি লৈছোঁ। ইমানটো চাইজত লৈছোঁ লাডু কেইটা। আৰু এতিয়া মই আপোনালোকে দেখিছে বেলনাখনত অকণমান ময়দা সানি লৈছোঁ। ময়দা সানি ল'ব লাগিব এনেদৰে অলপ বেলিবৰ বাবে। আৰু এয়া দেখিছে মই এয়া বেলি লৈছোঁ। বেলা প্ৰায় হৈয়ে গৈছে। এতিয়া মই এনেদৰে কাটি ল'ম। ইমানটো চাইজত কাটিছোঁ আৰু কিমান ডাঠকৈ কৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে। এয়া মই কিমানটো ডাঠকৈ লৈছোঁ আপোনালোকে দেখিছে। ইয়াতকৈ অকণমান ডাঠকৈ লওঁ বুলি ক'লেও ল'ব পাৰিব, মই অলপ পাতলকৈ লৈছোঁ।
কাটি লৈছোঁ প্ৰথমতে। এইটো কাটি দিছোঁ। আৰু মই দীঘলকৈ লৈছোঁ, অলপ কাটিছোঁ, ইমানটো চাইজত কাটিছোঁ। আপোনালোকে ইয়াতকৈ সৰু কৰোঁ বুলি ক'লেও সৰু কৰিব পাৰিব, মই ইমানটো চাইজতে কাটিছোঁ, যিহেতু দীঘলকৈ মোৰ অলপ ভাল লাগে। মোৰ খুৰমা কাটি ৰেডি হৈ গ'ল। এতিয়া তেলত ভাজিম। এয়া কেৰাহীত মই তেল দি লৈছোঁ। তেলত আপোনালোকে ঘি অলপো দিব পাৰিব, চেণ্টটো ভাল হ'বৰ বাবে। মই কিন্তু দিয়া নাই, মোৰ নাই বাবে। তেল গৰম হোৱাত মই খুৰমাখিনি দি লৈছোঁ। খুৰমাখিনি এনেদৰে বনাই লোৱাৰ পিছত ঠাণ্ডা কৰি ৰাখিব লাগিব। ঠাণ্ডা হোৱাৰ পিছতহে চেনিখিনি দিব লাগে, নহ'লে খাবলৈ বেয়া হৈ যাব, সেমেকি যাব। মই পূৰা ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া দেখিছে আপোনালোকে, এইখিনি মই অকণমান ৰঙাকৈ ভাজি লৈছোঁ আৰু এইখিনি অকণমান কম ৰঙাকৈ ভাজিছোঁ। এনেদৰে দুইটা ছিষ্টেমতে আপোনালোকে ভাজি ল'ব পাৰিব। এয়া খুৰমা মোৰ ভাজি হৈ গ'ল। ইয়াৰ পিছত মই এতিয়া চেনিৰ লগত মিহলাবলৈ ইয়াক অলপ দেৰি ঠাণ্ডা কৰি ল'ম। গৰমে গৰমে যদি দি দিওঁ এইখিনি সেমেকি যাব, সেইবাবে ডুবাবলৈ মই চেনি একাপ লৈ লৈছোঁ। এইখিনি এতিয়া মই গলাই ল'ম। গলি ল'বলৈ মই অকণমান পানী দি দিছোঁ। এয়া মোৰ চেনি প্ৰায় হৈ গৈছে, আপোনালোকে নিশ্চয় মন কৰিছে। এতিয়া মই খুৰমাখিনি দি দিম। এয়া দেখিছে, এইফালে এনেদৰে টাৰ হৈ গৈছে। এয়া এই টাৰ হৈ থকা অৱস্থাতে এতিয়া দি দিম। কিন্তু ভাজি লোৱা খুৰমাখিনি ঠাণ্ডা হ'ব লাগিব। গৰমে গৰমে যদি দি দিয়া হয় তেন্তে খাবলৈ সেমেকি যাব। এয়া মোৰ খুৰমা ৰেডি হৈ গ'ল। এতিয়া মই এটা ডিবাত ভৰাই থৈ দিম, কেইবাদিনলৈও খাবলৈ হৈ যাব। এয়া মোৰ খুৰমা তৈয়াৰ হৈ গ'ল আৰু ইয়াক মই টেমাৰ ভিতৰত এনেদৰে সোমোৱাই থৈছোঁ, বহুকেইদিনলৈ খাব পৰা। আৰু মই যিহেতু মাৰ ঘৰত আছোঁ, মিঠাইবিলাক হয়তো বনোৱা অলপ আন্ধাৰ আহিব পাৰে, ক'লাও দেখিব পাৰে। লাইটটো অলপ দূৰৈত আছে, সেইবাবে মানে ক'লা আৰু আন্ধাৰ দেখে। সেইবাবে ভাবিছোঁ আপোনালোকক কথাটো জনাই থওঁ। আৰু ভাওনাৰ ভিডিঅ'বিলাক মই কৰি ৰাখিছোঁ, যদি সময় হয় নিশ্চয় আপোনালোকক অকণমান দেখাম। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেন্তে লাইক কৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে সেইবিলাকক মোৰ অনুৰোধ, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু কাষতে থকা বেল আইকনটো দবাই থৈ যায়। আৰু আজিলৈ আহোঁ তেন্তে, বাই বাই।